उदांस्रिनि अमृत महोत्सवजों सोमोन्दो लाखिनानै सुबनखाता गोजौ फरायसालिनि फरायसाफोरा साखोन-सिखोन खालामनाय हाबाफारि लादों। भारतनि दाब दाब जायगायाव 70 भारत उदांस्रि सानजों लोब्बा लाखिनानै गोबां हाबाफारि लाबाय थानायखौ नुनो मोन्दों। बेबादिनो बाक्सा जिल्ला भारत भुटान सिमना सुबनखाता ओनसोलनि नायल'जाल' गंसेल' गोजौ फरायसालियावबो बेबादिनो हाबाफारि लादों। फरायसालिनि फरायसाफोरजों लोगोसे सेनियर सिटिजेन बागानपारा आउटपोस्टनि पुलिस हान्जा 30 आसाम BNNCC गुवाहाटी सुबनखाता इउनिट खौसेयै सुबनखातानि खाथि खाला जायगाखौ साखोन-सिखोन खालामनाय जादों। लोगोसे बिथांमोना 75 हादोरनि उदांस्रि सानजों लोब्बा लानानै हर घर तिरंगा एबा नखर नखर माहारिनि फिरफिलाखौ बिरहोनाय बे हाबाफारिनि सायाव सांग्रांथि लाबोनो हानजा सुनाय हाबाफारिबो बानजायो। एटू आसलते आमार भारत सरकार प्रधानमंत्री नरेंद्र मोदी सारे जोआ 12 मार्च 2021 पर अहमदाबाद जी सागरमती आश्रम आछे ताते आजादीर अमृत महोत्सव तो उद्घाटन करिছিল और ये महोत्सव এই কারণে মানে আরম্ভ করেছিল আজি এই 12 মার্চৰ দিনা আমাৰ মহাত্মা গান্ধীয়ে তেতিয়াই সেই নমক সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু সেই দিনৰ পৰাই শুৰুৱাত কৰি এই প্ৰচেছটো সংগতি ৰাখি আমাৰ ভাৰত চৰকাৰে 2021 চনৰ 12 মাৰ্চৰ পৰা 2023 লৈকে 15 আগষ্টলৈকে এইটো চলাই নিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তেখেতৰ ভাৰত চৰকাৰৰ এই যিটো প্ৰচেছ এই প্ৰচেছটো আমাৰ গোটেই ভাৰতবৰ্ষতে আজিলৈকে এই পৰ্যায়লৈকে চলি আছে আৰু চলি থাকিব 2023 লৈকে আৰু এটু যেহেতু আমাৰ আজিৰ এই অমৃত মহোৎসৱৰ সংগতি ৰাখি আমি সুবনখাতা হাইস্কুল NCC আৰু আমাৰ সুবনখাতা অঞ্চলৰ সিনিয়ৰ সিটিজেন আৰু সুবনখাতা আমাৰ এৰিয়াৰ যিটো পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচনৰ আমাৰ ইনচাৰ্জ মহোদয় আহিছে এই সংগতি ৰাখি গোটেইখিনি আলম ৰাখি আমি আজি সুবনখাতা চৌক বজাৰত যিখিনি আমাৰ প্লাষ্টিক আছে কচৰা আছে এই কচৰা প্লাষ্টিক বিলাক যাতে আমাৰ এটা গোটেই মানুহবিলাকক যাতে জাগৰণ কৰিব পাৰো যে কাচৰা প্লাষ্টিক এইবিলাক নেপেলাই নিজ নিজ ডাষ্টবিনত থৈ ৰিচাইক্লিঙৰ কাৰণে ব্যৱহাৰ কৰে সেই কাৰণে আমি আজি এই অমৃত মহোৎসৱৰ সংগতি ৰাখি গোটেইখিনি আমি সুবনখাতা চৌক বজাৰত এটো আৰম্ভ কৰিবলৈ মানে প্ৰচেছ লৈছো। ৰাজ্যক আমি এটোৱে আহ্বান জনাব বিচাৰিছো আমাৰ 30 আসাম বেটেলিয়নৰ যিটো CO কমান্ডেন্ট অফিচাৰ আমাৰ সুবনখাতা NCC ইউনিট আমি আমাৰ স্কুলৰ যিটো পৰিচালনা কমিটি গোটেইখিনি লগ লাগি পেলাই আমি কি কৰিছো যাতে এই সংগতি ৰাখি আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত মৃত্যুবৰণ কৰা যিমানখিনি আমাৰ লোক আছে তেওঁলোকৰ যাতে প্ৰতিদিনে এবাৰ হ'লে মনত কৰে যে আমাৰ জাতীয় পতাকাখনৰ সদায় যিটো মৰ্যাদা সেই মৰ্যাদাটো অক্ষুণ্ণ ৰাখি সকলো ভাৰতীয়ই যাতে এই কথাটো গম পায় আৰু তাৰ সংগতি ৰাখি আমাৰ যিটো পৰিৱেশ এই পৰিৱেশটোৰ ক্ষেত্ৰতো সজাই সচেতন হোৱাৰ কাৰণে আমাৰ এই প্ৰগ্ৰামটোৰ আসলতে উদ্দেশ্য যাতে প্লাষ্টিক হওক আমাৰ আৱৰ্জনা হওক যিকোনো ৰিচাইক্লিং কৰি পেলাই তাক ব্যৱহাৰ কৰক আৰু আৱৰ্জনাবিলাক যাতে য'তে ত'তে নেপেলায় এই য'তে ত'তে পেলোৱাৰ কাৰণে আজি আমাৰ যিটো নালা আছে পানী আছে এই পানীৰে সাগৰত মানে উৎপত্তি হৈছে সাগৰত গৈ কিনে ডাঙৰ ডাঙৰ যিবিলাক প্ৰাণী সেইবিলাক প্ৰাণীৰ বিলুপ্ত ঘটন ঘটিছে সেই কাৰণে ৰিচাইক্লিং কৰি পেলাই প্লাষ্টিকবিলাক কচৰাবিলাক য'তে ত'তে নেপেলায় যিটো মানে পৰিৱেশ প্ৰদূষণ কয় সেইটো আমি আসলতে জাগৰণ কৰাৰ কাৰণে ৰাইজৰ ওচৰত জাগৰণ কৰাৰ কাৰণে আমি এইটো আজি এই প্ৰচেছটো হাতত লৈছো। বাইক অনसायगिरिफोरनि थाखाय मोनसे मोजां खौरां क'क्राझार JD र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया खालि फट' गांसे पेन कार्ड आधार कार्ड भटार ID आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।